আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ কমন এণ্ট্ৰেন্স টেষ্ট ইউজিৰ কাৰণে ইতিমধ্যে হৈ গ'ল। এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে তেওঁলোকৰ গাৰ্জেণ্টে সুধি আছে বা পেৰেণ্টছে সুধি আছে, মাক দেউতাকে সুধি আছে যে এডমিশ্যন যদি পাই যায় তেতিয়াহ'লে কিমান এডমিশ্যন ফি দিব লাগিব, এই বিষয়ে সুধি আছিলে। আগতে ভিডিঅ' আপলোড কৰা হৈছে, গোটেই প্ৰচেছটোৰ বিষয়ে আলোচনা কৰা হৈছে যে ফাৰ্ষ্ট ইয়াৰত কিমান ফি হয়, ছেকেণ্ড ইয়াৰত কিমান ফি হয়, থাৰ্ড ইয়াৰত কিমান হয়, ফ'ৰ্থ ইয়াৰত কিমান হয়, আৰু যদি ভেটেনাৰী পঢ়ে তেতিয়াহ'লে ফিফথ ইয়াৰ কিমান ফি হয়, সকলোখিনি ডিটেইলছত আলোচনা কৰা হৈছে। আজিৰ ভিডিঅ'টোত কেৱল মাত্ৰ ফাৰ্ষ্ট ইয়াৰৰ ফিটো আলোচনা কৰিম। আৰু ভেটেনাৰী যিটো এডমিশ্যন হয় সেইটো এতিয়া বৰ্তমান MSV 2016 ৰুলছ এণ্ড ৰেগুলেশ্যন অনুসৰি ইয়াৰলি বেচিছত এডমিশ্যন হয়, বছৰেকীয়া হিচাপত এডমিশ্যন হয়। গতিকে ভেটেনাৰীৰ ক্ষেত্ৰত কিমান এডমিশ্যন ফি হয়, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, হৰ্টিকালচাৰৰ ক্ষেত্ৰত, চেৰিকালচাৰৰ ক্ষেত্ৰত, কমিউনিটি ছায়েন্সৰ ক্ষেত্ৰত, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্সৰ ক্ষেত্ৰত কিমান ফি হয়, এই বিষয়ে আলোচনা কৰিম। অকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন মানে যিখিনিয়ে কমন এণ্ট্ৰেন্স টেষ্ট দিছে তেওঁলোকে যদি এডমিশ্যন ল'ব লগা হয় তেওঁলোকে কিমান টকা দিব লাগিব সেই বিষয়ে আলোচনা কৰিম। যিসকলে BSc এগ্ৰিকালচাৰ বা BSc হৰ্টিকালচাৰ বা BSc চেৰিকালচাৰ বা BSc কমিউনিটি ছায়েন্স বা BSc ফুড নিউট্ৰিশ্যন ডায়েটেটিক্স এডমিশ্যন ল'ব বা ফিচাৰিজ ছায়েন্সত এডমিশ্যন ল'ব, তেওঁলোকৰ কাৰণে এডমিশ্যন ফিটো হ'ব ছেমিষ্টাৰ ৱাইজ। গতিকে তেওঁলোকে ফিটো পে'মেণ্ট কৰিব লাগিব 8,410 টকা। এইটো হৈছে কোৰ্চৰ টোটেল এডমিশ্যন। ইয়াত পাৰ্টিকুলাৰ্ছখিনি দিয়াই আছে কি কি আছে। গতিকে টোটেল ফাৰ্ষ্ট ছেমিষ্টাৰত দিব লাগিব 8,410 টকা। একেদৰে যিসকলে হাই ফি কেটেগৰীত এডমিশ্যন ল'ব তেওঁলোকে দিব লাগিব 43,180, অৰ্থাৎ 43,180 টকা তেওঁলোকে দিব লাগিব। আৰু এই এডমিশ্যনখিনি হ'ব ছেমিষ্টাৰ ৱাইজ। আৰু যিসকলে ভেটেনাৰীত এডমিশ্যন ল'ব, ভেটেনাৰী যিহেতু ইয়াৰলি কৰিছে, এনুৱেল বেচিছ কৰিছে, গতিকে ভেটেনাৰীৰ ক্ষেত্ৰত ফিটো দিব লাগিব এডমিশ্যনৰ কাৰণে 13,230 টকা। এইটো এনুৱেল ফি হয় ভেটেনাৰীৰ ক্ষেত্ৰত, BBSc এণ্ড AH। আৰু বাকী কোৰ্চবিলাকৰ ক্ষেত্ৰত ছেমিষ্টাৰ হয়, দুটা ছেমিষ্টাৰ থাকিব এটা ইয়াৰত। গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰত দিব লাগিব, প্ৰথম এডমিশ্যনটোত দিব লাগিব 8,410 টকা, ভেটেনাৰীৰ ক্ষেত্ৰত দিব লাগিব 13,230 টকা। আৰু যিসকলে হোষ্টেল ল'ব, হোষ্টেলবিলাকতো ছেমিষ্টাৰ হিচাপত দিয়া আছে। গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ হোষ্টেল এডমিশ্যনৰ কাৰণে দিব লাগিব 6,300 টকা, আৰু ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে দিব লাগে 4,500 টকা। গতিকে এইখিনি হ'ল যিসকলে হোষ্টেলত থাকিব, হোষ্টেলত থাকিলে ইমানখিনি দিব লাগিব। আৰু যিটো মেছ ডিউজ হয় সেইটো এক্সট্ৰা হয়। এইখিনি এডমিশ্যনৰ কাৰণে, হোষ্টেল এডমিশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰত 6,300 টকা, ছেকেণ্ড ছেমিষ্টাৰত 4,500 টকা। আৰু এডমিশ্যনখিনিতো গম পালে, ভেটেনাৰীৰ ক্ষেত্ৰত 13,230 টকা। আৰু বাকী যিখিনি কোৰ্চ আছে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, চেৰিকালচাৰ, ফিচাৰী ছায়েন্স, কমিউনিটি ছায়েন্স, ফুড নিউট্ৰিশ্যন ডায়েটেটিক্স যিখিনি কোৰ্চ আছে সেই কোৰ্চৰ কাৰণে ফাৰ্ষ্ট ছেমিষ্টাৰ, যিহেতু ছেমিষ্টাৰ ৱাইজ হয়, গতিকে এডমিশ্যন ফিটো হ'ব 8,410 টকা। আৰু যেতিয়া ছেকেণ্ড ছেমিষ্টাৰত দিব লাগিব তেতিয়া হ'ব 4,740 টকা। এইটো ইয়াৰটো সলনি হ'লে কেতিয়াবা ফি ষ্ট্ৰাকচাৰখিনি সলনি হৈ যায়, বাঢ়ি যায়। গতিকে এই বছৰৰ কাৰণে এইখিনি ফি ষ্ট্ৰাকচাৰ দিয়া আছে, এডমিশ্যনত দিব লাগিব। গতিকে এইখিনি যোগ কৰি লৈ যিসকলে হোষ্টেলত থাকিব তেওঁলোকে টোটেলটো হিচাপ কৰি ল'লে হ'ল। আৰু যিসকলে হোষ্টেলত নাথাকে, কিছুমানে তেনেকৈ বাহিৰত থাকিও পঢ়ে, বিশেষকৈ যিখিনি কলেজৰ ওচৰৰ কেণ্ডিডেট হয় তেওঁলোকে ঘৰৰ পৰা অহা যোৱা কৰে, গতিকে তেওঁলোকে অকল এডমিশ্যন ফিটো দিয়ে। আৰু যিসকলে হোষ্টেল থাকিব তেতিয়াহ'লে হোষ্টেলৰ ফিটো তেওঁলোকে দিব লাগিব। গতিকে এডমিশ্যন, হোষ্টেল দুয়োটা লগ কৰি যিমান হয় সেইখিনি নিজে হিচাপ কৰি ল'লে হ'ল। এইখিনি অকল ফাৰ্ষ্ট ইয়াৰত যিখিনি এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এডমিশ্যন ফিটো আলোচনা কৰা হ'ল। আৰু বাকী ডিটেইলছত
এডমিশ্যন ফি আলোচনা কৰা হৈছে, বেলেগ ভিডিঅ'ত আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। আজিৰ কাৰণে এইখিনি, ধন্যবাদ।